নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেচিপিছ এণ্ড ব্লগলৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ চুজিৰ এটা ৰেচিপি। কেনেদৰে মই বনাইছোঁ ৰেচিপিটো চাওকচোন ভিডিঅ'টো আপোনালোকে। তাৰ কাৰণে মই লৈছোঁ এবাটি চুজি, চেনি, দুটা কল লৈছোঁ, পিটিকি লৈছোঁ কল দুটা, গাখীৰ লৈছোঁ 1 কাপ আৰু লৈছোঁ বাটাৰ 1 চামুচ। কেৰাহীখন গৰম হোৱাৰ পিছত মই তাত তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই তাতে চুজিখিনি দি দিম। চাই থাকক আপোনালোকে ভিডিঅ'টোত গোটেইখিনি সম্পূৰ্ণভাৱে দেখাই দিয়া হৈছে। বৰ্তমান মোৰ তেল গৰম হৈ গৈছে আৰু মই এতিয়া প্ৰথমে কেৰাহীত চুজিখিনি দি ল'ম। এয়া চাওক, এতিয়া চুজিখিনি ভালদৰে ভাজিব লাগিব। আমি চুজি বনালে যেনেদৰে ভাজোঁ তেনেদৰে ভাজিব লাগিব, ৰঙচুৱা কৰিব লাগিব। কেৰাহীত লাগি যাবলৈ নিদিব, সেইটো কাৰণে আপোনালোকে ভালদৰে লৰাই থাকিব। চাওক, মই এনেদৰে লৰাই আছোঁ। 5 মিনিট সময় মই এনেদৰে লৰাইছোঁ। মোৰ কিন্তু চুজি বৰ প্ৰিয়। আপোনালোকে বাৰু চুজি খাই ভাল পায়নে? কমেণ্টত জনাবচোন মোক, আৰু কেনেদৰে খায় সেইটোও জনাব। এতিয়া চুজিখিনি প্ৰায় মোৰ ৰঙচুৱা হৈছে। এতিয়া মই চুজিখিনি প্ৰথমে দি ল'ম চেনি আধা বাটিটো। চেনিখিনি দিয়াৰ পিছত মই আকৌ 2 মিনিট সময় ভালদৰে চুজিখিনি লৰাই ল'ম। এনেদৰে মই চুজিখিনি লৰাই লৈছোঁ 2 মিনিট সময় ভালদৰে। ভিডিঅ'টোত মই সম্পূৰ্ণভাৱে গোটেইখিনি দেখাই দিছোঁ। চাই থাককচোন ভিডিঅ'টো আপোনালোকে, মইনো কেনেদৰে বনাই আছোঁ। দুই মিনিট সময় ভজাৰ পিছত মই চুজিখিনিত এতিয়া কলৰ যিখিনি পিটিকা আছিলে সেই কলৰ পিটিকাখিনি দি দিম। কলৰ পিটিকাখিনি দি মই গোটেইখিনি ভালদৰে মিহলাই ল'ম। এনেদৰে মই মিহলাই লৈছোঁ, চাই থাককচোন আপোনালোকে। দুটা কলেৰে গোটেইখিনি ভালদৰে মিহলি হৈ গৈছে। যিটো মই সৰু বাটি এটাৰে 1 বাটি চুজি লৈছিলোঁ। আপোনালোকে যদি বেছিকৈ বনাব বিচাৰিছে তো কলো আপোনালোকে বেছি দিব আৰু চুজিও আপোনালোকে বেছিকৈ ল'ব। পৰিমাণবিলাক বঢ়াই দিব সকলো বস্তুৰে। ৰিফাইণ্ডৰ সলনি আপোনালোকে প্ৰথমে বাটাৰ বা ঘি ব্যৱহাৰ কৰিব পাৰে। যিকোনো ব্ৰেণ্ডৰ হ'লেও হ'ব, খাবলৈ মুঠতে টেষ্টি লাগিলেই হ'ল আৰু। এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ আৰু দেখিছে আপোনালোকে গোটেইখিনি আঠা আঠা হৈ গৈছে। যিহেতু মানে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে আৰু অকণমান বাকী আছে। এতিয়া মই চুজিখিনিত দি দিম আধা কাপ গাখীৰ। মই কৈছিলোঁ প্ৰথমতে গাখীৰ দিব লাগিব বুলি। গাখীৰ আপোনালোকে 2 কাপো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ভালদৰে গোটেই মিশ্ৰণখিনি লৰাই ল'ম হেতাৰে। এনেদৰে 2-3 মিনিট লৰাই লোৱাৰ পিছত চুজিখিনি প্ৰায় সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছেই। এয়া চাওক, পুৰা আঠা হৈ গৈছে চুজিখিনি। এতিয়া আমি চুজিখিনি নমাই থ'ম। এইকেইদিন যিহেতু বন্ধ হয়, আপোনালোক সকলোৱে ঘৰতে থাকক, সুস্থ থাকক আৰু ধুনীয়া ৰেচিপি বনাই খাওক সকলোৱে ঘৰতে।